সমূহ দৰ্শকবৃন্দলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰি যেহেতু আজি বিশ্বকৰ্মা পূজা উপলক্ষে আমি ৰাতিপুৱাই উঠিলোঁ উঠি আমাৰ কেইজনমান কাষ্টমাৰে কৈছিলে গেছ লাগে বুলি তো ৰাতিপুৱাই উঠিয়ে মই গেছ দি আহিলোঁ 2-3টামান কাষ্টমাৰ গেছ দিব লগা আছিলে দিলোঁ তাৰপিছত আহি হেনা দোকানত গ'লোঁ বজাৰত গৈ দোকানখন অলপ ঝাৰু ঝাৰু মই চাফ চিকুণ কৰি থৈ আহিলোঁ অহাৰ পিছত এয়া আহি ঘৰত আহি মই গা পা ধোৱাৰ আগতে বাইকখনক ধুই পাকাই ল'লোঁ বাইকখন ধোৱাৰ পিছত মই নিজে গা ধুলোঁ গা ধুই মই এতিয়া ৰেডি তো এতিয়া ল'ৰাটোও গা ধুইছে মাইকীয়েও গা ধুইছে এতিয়া আমি পূজা কৰি আমাৰ মৰমৰ চাইকেল আৰু বাইকখন আছে তো আমি এতিয়া পূজা অৰ্চনা কৰিম কৰাৰ পিছত আমি বজাৰত যাম দোকানত গৈ আমি তাতে অলপ পূজা অৰ্চনা কৰিম তো আপোনালোক চাই থাককচোন আজি আমি বিশ্বকৰ্মা পূজা আপোনালোকক দেখুৱাই আছোঁ আগলৈকে আপোনালোকে চাই থাকক আৰু ক'ত যাওঁ আপোনালোকক দেখুৱাম মই আপোনালোকে চাই থাককচোন তো এয়া আমি পূজা অৰ্চনা কৰি আছোঁ আমাৰ বাইকখন এয়া ল'ৰাটোৱে পূজা অৰ্চনা কৰি আছে মাইকীয়েও কৰি আছে তো ময়ো কৰি আছোঁ তো ফাইনেলি এতিয়া সাজি কাজি ৰেডি কিয়নো দোকান যাম পূজা কৰিবৰ কাৰণে এয়া আমাৰ সেইজনীও সাজি কাজি ৰেডি বস্তু মই ৰেডি কৰি আছোঁ পুৰা ভৰাই লৈ আছোঁ এতিয়া আমি যাম দোকানলৈকে তো আপোনালোকে আগলৈকে চাই থাকক দিয়ে ফল মূল গোটেইখিনি সাজি পাজি লৈছোঁ এতিয়া আমি গৈ আছোঁ দোকানলৈকে তো আপোনাৰ ল'ৰাটোৱে পূজা অৰ্চনা কৰিলে সেৱা জনাই আছে ভগৱানৰ ওচৰত পূজা অৰ্চনা কৰি আছে মই পূজা অৰ্চনা কৰিলোঁ ল'ৰাটোৱে কৰি আছে
এইখন মইতো ডাঙৰ ফেন আপোনালোকে গমেই পাইছে চবৰে ঘৰত বা দোকানত আছে ব্যৱহাৰ কৰে ডাঙৰ ফেনখন। ডাঙৰ ফেনৰ বতাহটো বৰ ঠাণ্ডা নহয় ইমান গৰম বতাহ মানে সেয়েহে মই ইউনিক এটা ফেন লগাইছো আপোনালোকে দেখিলে গম পাব। সেই টিকলিমেনি এটা ফেন গম পাইছে ন এইখিনি ফেনটো বতাহটো বৰ হাই স্পীড আৰু ডিচি ফেন হয় এচি নহয় ডিচি ফেন হয় বতাহটো বৰ হাই স্পীড মানে একদম কুলাৰ এচিৰ নিচিনা একদম বহুত ঠাণ্ডা বতাহ আহে আৰু ইউনিক ফেনখন মানে ক'ব গ'লে ইউনিক ফেন এইখন বুজিছে ন আপুনি চালেই গম পাব বিৰাট স্পীড বতাহটো ক'ব লাগিব তামাম বতাহটো যে মাৰে একদম ঠাণ্ডা বতাহ বুজি পাইছে ন এই বতাহ মানে এই ফেনখনৰ বতাহ যদি একেলেঠাৰি যদি গোটেই দিন খাওঁ চৰ্দি লাগি যায় এনেকুৱা ইউনিক ফেন আপোনালোকে দেখিলেই গম পাব আৰু সৰু মাৰি ফেনখন আৰু এই ফেনখন লগাইছো মই ডিচি কানেকশ্যন বেটাৰীৰ পৰা ডাইৰেক্ট কানেক্ট কৰি দিছো বুজি পাইছে আপোনালোকে দেখিলেই গম পাব ইউনিক ফেন হয় এইখন। হাই গাইজ আপোনালোকে চাই আছে মাই ইউটিউব চেনেল হাই হেল্ল' ব্লগ তো আপোনালোকে আগলৈকে আমাক মৰম চেনেহ দি থাকিব যেনেকৈ মৰম চেনেহ আপোনালোকে যি ধৰণে মৰম চেনেহ দি আছে তো সেনেকৈ আমাকো আগলৈকে আৰু আগুৱাই যাবৰ কাৰণে আপোনালোকে মৰম চেনেহ দি থাকিব যাতে আমি আগলৈকে আগুৱাই যাব পাৰোঁ। তো আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো আপোনালোকে চাই থাকক। যিহেতু আজি বিশ্বকৰ্মা পূজা এই বিশ্বকৰ্মা পূজা উপলক্ষে ঘৰত আমি পূজা পাৰ্বণ কৰি এতিয়া আমি দোকানলৈকে আহিছোঁ দোকানত যেতিয়া আমি পূজা পাৰ্বণ আৰম্ভ কৰিছোঁ তো আপোনালোকে চাই থাকক। এয়া আমি তিনিজনে আহিছোঁ মই দোকানত পূজা অৰ্চনা কৰিলোঁ মানে কি যিহেতু সৰু দোকান ঠাইৰ অভাৱ ঠাই কম আছিলে সেয়েহে মই পূজা অৰ্চনা এইবাৰ ওপৰতে কৰিছোঁ নিজে নামাত মানে ঠাই নোহোৱা হৈছে সেয়েহে ওপৰতে কৰিছোঁ সেই ওপৰত সেনেকৈ কৰিছোঁ ৰেপৰ ওপৰত সেনেকৈ য'ত মই ডেইলি পূজা কৰোঁ বিশ্বকৰ্মা বাবাক সেই ঠাইখিনিতে মই পূজা অৰ্চনা কৰিছোঁ যিহেতু নামাত ঠাইও কম মানুহ আহি থাকে চব ধৰণৰ মানুহ আহি থাকে পূজা অলপ বেয়াও লাগে সেয়েহে মই উপায় নাপায় ঠাইও কম নামাত সেয়েহে ওপৰত পূজা কৰিছোঁ তো আপোনালোকে বেয়া নাপাব তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সেয়ে মই ওপৰত কৰিছোঁ আপোনালোকে তো এয়া আমি বিশ্বকৰ্মা পূজা কৰিলোঁ ইয়াতে প্ৰসাদ পানী আমি এনেকৈ দিছোঁ ইয়াৰ প্ৰসাদ পানীৰ ভিতৰত এনেকৈ আছে বুট মাহ প্ৰসাদ কল প্ৰসাদ এয়া ঘৰত বহাই দিছোঁ সেইটো ঠাই সৰু নাৰিকল দিয়া নাই ওপৰত ঘটত আমি ফল আপেল দিছোঁ ইয়াৰ পিছত এনেকৈ আমি আজি পূজা অৰ্চনা কৰিলোঁ এইখিনিয়ে আছিল আজি পূজা অৰ্চনা কৰাটো আপোনালোকে চাই থাককচোন আমি পূজা অৰ্চনা কৰিলোঁ পূজা হৈ গ'ল ল'ৰাটোৱে চাব বাতি লৈ বহি আছে প্ৰসাদ খাব বুলি ৰখি আছে প্ৰসাদ খাব তো আপোনালোকে চাই থাককচোন এতিয়া প্ৰসাদ পানী আমি দিম বাৰীত প্ৰসাদ খাব ল'ৰাটোৱে বাবুটোৱে পৰঠা মিষ্টি ই পৰঠা বোলে চব্জি দি খাব মিষ্টিটো খালি খালে আৰু এই পৰঠাটো চব্জি বুজিছে ন এই চব্জি দি খালে পৰঠা আৰু আমি এটা মিঠাই খালোঁ তো সেয়া আমি পূজা কৰাৰ পিছত প্ৰসাদ পানীখিনি ওলালোঁ আৰু সেই বুট মাহখিনি আমি যিখিনি আছিলে সেই অলপমান নিমখ ছিটাই দিছোঁ খাই ভাল পাব প্ৰসাদ বুট প্ৰসাদ নহ'লে অলপ বেলেগ কি লাগে ন নিমখ দিলে ভাল লাগে সেই অলপ নিমখ ছিটাই দি অলপ সানি লৈছোঁ প্ৰসাদখিনি আপোনালোকে চাই থাকক এইফালে আমাৰ বাবুটোৱে চাব প্ৰসাদ নমাৰ পিছতে বাবুটো এট ফাৰ্ষ্ট किसका तरफ करूंगी इसकी तरफ क्यों इसकी तो पसंद हाँ नहीं लव लग जाएगी तेरे खाने का वीडियो देखेगी ना
তো এয়া আমাৰ ভক্তপ্ৰাণ ৰাইজ আহি পাইছে আমি এনে প্ৰসাদ বিতৰণ কৰিম তেওঁলোকে প্ৰসাদ খাব এই প্ৰসাদ খাওঁতে কেপিটো কি হে সেইটো কি আকৌ ঠিক আছে তো আপোনালোকে চাব পাৰিবই হাই হেল্ল' বলক তো আমাৰ প্ৰসাদখিনি মিলোৱা হ'ল কিন্তু গৰম বতৰ গৰম হৈ আছে কুঁহিয়াৰ গাড়ী এখন আহি পালে কুঁহিয়াৰ ৰস সেই এতিয়া আমি অলপ কুঁহিয়াৰ ৰস খাওঁ हाँ इनसे आइए गिन्नी का रस खिलाएगा आइए 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 रस हो गल এতিয়া আমি রস খাম বঢ়িয়াকে রস বনাইছে রস দিছে এই রসবিলাক আমি খাম এতিয়া তো মই খালো কুঁহিয়াৰৰ ৰস মোৰ ওচৰৰে চিপুল চিপুলৰ দোকান চাওক না চিপুলৰ দোকানখনতো চিকচিকাকৈ ৰং চং কৰি এতিয়া আকৌ আজি পূজাৰ কাৰণে নাৰিকল কাটি আছে চিপুলে আপোনালোকে চালে গম পাব তো এয়া চিপুলৰ দোকান পূজা হৈ গ'ল আৰু এইবাৰ খাবলৈ দিছে লগতে খিচিৰি প্ৰসাদ বনাইছে খিচিৰি দিছে তো এইবাৰ খাই লওঁ মই চিপুলৰ দোকানত খিচিৰি প্ৰসাদ বনাইছোঁ এইখন জুৱেলাৰী দোকান হয় তো আপোনালোকে ইয়াত যদি আমাৰ গাঁৱলীয়া সৰু সুৰা দোকান এইখন দোকানত জুৱেলাৰী দোকান হয় এইখনতে আপোনালোকে যদি সৰু সুৰা বনাব খুজে আৰু গহনা পাতি বনাব পাৰে অসুবিধা নাই